অসমৰ অৱস্থা আজি বহুত বেয়া। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। মই তাজনুৰ আলম আৰু আপোনালোকে চাই আছে তাজনুৰ ব্লগ। অসমৰ অৱস্থা আজি বহুত বেয়া আৰু নতুনকৈ ওলাইছে হুপা ধৰা। আৰু এই খবৰ বিলাক আমি নিউজ লেবৰ পৰা পাই তুলি ধৰি যাচাই কৰি চালো সঁচা নে মিছা। তাৰ পাছত গম পালো যে এইটো সঁচা ঘটনা। আৰু এই হুপা ধৰা বাচ্চা চুৰি কৰি বৰপেটাত গৈ ধৰা পৰিল। আৰু আমি জানিব পৰা মতে অকল বৰপেটাই নহয়, গোৱালপাৰাতো হৈছে একেই ঘটনা। গোৱালপাৰাৰ পৰা সৰু সৰু কণমানি বাচ্চা চুৰি কৰি বঙাইগাঁৱত গৈ ধৰা পৰিল হুপা ধৰা। আৰু ইতিমধ্যে ৰাইজৰ হাতত ধৰা পৰিলে হুপা ধৰা। ৰাইজে হুপা ধৰাক ধৰি মূৰৰ চুলি দিলে কাটি। আৰু মোৰ কৰ্তব্য আছিল আপোনালোকক জনোৱা, কিয়নো আজি গোৱালপাৰাত হৈছে, বৰপেটাত হৈছে, আমাৰ লখিমপুৰত নোহোৱাৰ কোনো চান্স নাই। আমাৰ লখিমপুৰতো যিকোনো ৰূপ ধাৰণ কৰি ওলাব পাৰে। কেতিয়াবা ভিক্ষুক আৰু কেতিয়াবা দুখীয়া, যিকোনো ৰূপ ধাৰণ কৰি এতিয়া গাঁৱে গাঁৱে ওলাই আছে এইবিলাক হুপা ধৰা। আৰু লখিমপুৰৰ ব্লগাৰ হিচাপে মোৰ কৰ্তব্য আছিল আপোনালোকক জনোৱা। আৰু আপোনালোকৰ ওচৰত এটাই অনুৰোধ, এই ব্লগটো সবাই শ্বেয়াৰ কৰি দিব, কিয়নো এটা শ্বেয়াৰৰ মাধ্যমে আমাৰ ৰাইজসকলে যেন সতৰ্ক হৈ থাকিব পাৰে।